নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। শিক্ষা বিভাগে ইতিমধ্যে আপাৰ প্ৰাইমাৰী বিদ্যালয়সমূহত খালী হৈ থকা প্ৰধান শিক্ষক পদসমূহত নতুন প্ৰধান শিক্ষক নিযুক্তিৰ ব্যৱস্থা হাতত লৈছে আৰু এই সম্পৰ্কত কিছু তথ্য আপোনালোকক জনাবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ চেষ্টা কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি এনে ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এখন চিঠি ইছ্যু কৰা হৈছে ডিৰেক্টৰ অফ ছেকেণ্ড এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটীৰ পৰা আৰু চিঠিখন দিয়া হৈছে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল জেনেৰেল এৰিয়ালৈ আৰু তাত ছাবজেক্ট দিছে ৰিগাৰ্ডিং ছাবমিশ্যন অফ ভেকেঞ্চি ডিটেইলছ এণ্ড 100-point roster register of headmaster in UP স্কুল এজ অন 28 ফেব্ৰুৱাৰী 2025 অৰ্থাৎ 2025 চনৰ 28 ফেব্ৰুৱাৰীলৈকে কিমান বিদ্যালয়ত হেডমাষ্টাৰ বা প্ৰধান শিক্ষকৰ পদ আপাৰ প্ৰাইমাৰী স্কুল প্ৰধান শিক্ষকৰ পদ খালী হৈ আছে এইখিনি জনোৱাৰ কাৰণে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী অফিচাৰক নিৰ্দেশ দিয়া হৈছে। চিঠিখনত লিখিছে উইথ ৰেফাৰেন্স টু দ্য ছাবজেক্ট ছেটেড এভভ আই উড লাইক টু ৰিকুৱেষ্ট টু ছাবমিট vacancy position in details of headmaster in upper primary school to this directorate in the prescribed format in format 1 under the Director of Elementary Education Assam as on 28 February 2025 অর্থাৎ 28 ফেব্ৰুৱাৰী 2025 লৈ কিমান আপাৰ প্ৰাইমাৰী স্কুলত হেডমাষ্টাৰ পদ খালী হৈ আছে সেই খালী হৈ থকা যিটো ষ্টেটাছ বা সংখ্যা সেইটো ফৰ্মেট 1 নামৰ এখন ফৰ্মেট ইয়াত দিছে তাত ভৰাই এইটো ডিৰেক্টৰ অফিচত জমা দিব দিছে। তাৰপিছত আকৌ লিখা হৈছে ফাদাৰ ইউ আৰ ৰিকুৱেষ্টেড টু ছাবমিট আপডেটেড 100-point roster in the prescribed format in format 2 in respect of regular post of headmaster as on 28 February 2025 to the office of the undersigned। তাৰোপৰি যে ইতিমধ্যে যিসকল ৰেগুলাৰ যিসকল হেডমাষ্টাৰ আছে এই হেডমাষ্টাৰসকলৰ ক্ষেত্ৰত 100-point roster যি ৰেজিষ্টাৰ আছে এই ৰেজিষ্টাৰ সম্পৰ্কত এটা ষ্টেটাছ তেওঁলোকে বিচাৰিছে আৰু ইয়াৰ ছফ্ট কপি আৰু হাৰ্ড কপি এইটো মেইল কৰাৰ কাৰণে এটা ইমেইল এড্ৰেছ এটা দিছে তালৈ তাত পঠাব লাগিব 25/3/2025 আগতে আৰু এইটো টপ মোষ্ট আৰ্জেণ্ট বুলি কৈছে। এই চিঠিখন ইছ্যু হৈছে 13 তাৰিখত চিঠিখন ইছ্যু কৰিছে সৰঞ্জন সেনাপতি এইটো এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ যেন এইটো এটা আপাৰ প্ৰাইমাৰী বিদ্যালয়ৰ শিক্ষকসকলৰ কাৰণে এটা নিশ্চিতভাৱে ভাল খবৰ যে ইতিমধ্যে ভেকেণ্ট হৈ থকা পদসমূহত হেডমাষ্টাৰ নতুনকৈ নিযুক্তি দিব। ইতিমধ্যে আজি কিছুদিন ধৰি আপাৰ প্ৰাইমাৰী বিদ্যালয়সমূহত প্ৰধান শিক্ষকসকল ৰিটায়াৰ হোৱাৰ পিছত সেই পদবোৰ খালী হৈ আছিল আৰু ইনচাৰ্জ হেডমাষ্টাৰৰ দ্বাৰা বিদ্যালয়সমূহ চলাই যোৱা হৈছিল। এইবাৰ চৰকাৰে সেই পদসমূহত নতুন প্ৰধান শিক্ষক নিযুক্তিৰ ব্যৱস্থা হাতত লৈছে। এইটো এটা ভাল খবৰেই হ'ব। ইতিমধ্যে আমি ইয়াৰ আগতে আমি জানিব পাৰিছোঁ বা মই এই চেনেলটোত ভিডিঅ' দিছিলোঁ যে লোৱাৰ প্ৰাইমাৰী বিদ্যালয়সমূহতো চৰকাৰে প্ৰধান শিক্ষক নিযুক্তিৰ ব্যৱস্থা হাতত লৈছে যিটো শিক্ষক সন্মিলনৰ এটা দীৰ্ঘদিনীয়া দাবী আছিল আৰু সেই দাবীৰ ভিত্তিত শেহতীয়াভাৱে সিদিনা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰিছে যে 50জন ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়তো প্ৰাথমিক বিদ্যালয়তো প্ৰধান শিক্ষক নিযুক্তিৰ ব্যৱস্থা হাতত ল'ব। নিশ্চিতভাৱে এই গোটেইখিনি শিক্ষকসকলৰ বাবে এটি সুখবৰে হ'ব। ধন্যবাদ।